কৰি আছে আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। এয়া দেখিছে আজি আমি সোণাৰৰ দোকানত আহিছোঁ। আমাৰ কুদ্দুছ ভাইৰ দোকান এয়া দেখিছে আমাৰ দোকানৰ মালিক। ইয়াতে বিভিন্ন ধৰণৰ আপুনি সোণ ৰূপৰ সা অলংকাৰ পাব। কি পাব আপোনালোকৰ ক'বচোন। ইয়াত আমাৰ ইয়াত মানে আপোনাৰ গহনা ৰেডিমেড আছে আৰু অৰ্ডাৰ হিচাপতো হয়। আচ্ছা। আৰু আপোনাৰ যদি আপুনি কয় যে মই হেৰি কৰিম এডভান্স দি বনাব দিম সেইটো হৈ যাব। আচ্ছা। আপুনি ৰেডিমেড হিচাপত কিনি পাব। আচ্ছা, এনে হেৰি সোণৰ যিটো ধৰকচোন সোণৰ কাণৰ কিবা বনালে এইবিলাক ইমান এটা নাজানো কি বনাই এইবিলাক। আৰু সেইটোৰ ৰেট আৰু ৰূপাৰ ৰেট কি বেলেগ বেলেগ নাই নেকি? নহয়, ৰূপাৰ আৰু সোণৰ বেলেগ বেলেগ ৰেট আছে। আৰু আপোনাৰ সোণৰ ৰেটটো ধৰক আপোনাৰ মাৰ্কেট প্রাইস থাকিব। আপোনাৰ যিদিনাখনে যি দাম থাকিব সেইদিনাখনে সেই দামে পাব। মানে বেলেগ বেলেগ দাম হ'ব শ্বেয়াৰ মাৰ্কেটৰ অনুযায়ী। আচ্ছা, আৰু দোকানটো আপোনাৰ এই বুল্লুট বজাৰত তাৰপিছত এইফালে নলবাৰীৰ পৰা যদি গুৱাহাটীৰ ফালে যায় ৰাস্তাৰ বাওঁফালে, আৰু গুৱাহাটীৰ পৰা যদি নলবাৰীৰ ফালে যায় ৰাস্তাৰ সোঁফালে ঘূৰিব। এতিয়া আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে ইয়াতে আহিব পাৰিব। মচুৰ বিখ্যাত দোকান হয়, এইটো বুল্লুট বজাৰত হয়। আপোনালোকে যিকোনো ধৰণৰ সা অলংকাৰ যদি বনায় ইয়াতে আহিব পাৰিব আপোনালোকে। ধন্যবাদ। আৰু দোকানৰ নাম হৈছে মামা ভাগিন গোল্ড চেণ্টাৰ। এয়া দেখাই দিছোঁ আপোনাক, মামা ভাগিন গোল্ড চেণ্টাৰ। এইটো আপোনালোকে দোকান দেখিয়ে গম পাইছে কেনেকুৱা দোকান। একদম পুৰা ডেকোৰেশ্যন আছে দোকানৰ ভিতৰত, ধুনীয়া আটক ধুনীয়া দোকান। আপোনাৰ কিবা নম্বৰটো দিম নেকি? হেৰি ডিছক্ৰিপশ্যনত দি দেওয়া কি। ভিডিঅ' কেনে হ'ল? যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এখেতৰ দোকানৰ মালিক এখেতৰ নম্বৰটো আমি ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।